নম্বৰ প্ৰশ্নটো আছে পৃথিৱীৰ আটাইতকৈ জনবহুল দেশ কোনখন? এ আছে চীন, বি ভাৰত, চি ব্ৰাজিল আৰু ডি ৰাছিয়া। শুদ্ধ এনচাৰটো হ'ব এ চীন। আৰু 22 নম্বৰ প্ৰশ্নটো হ'ল শ্ৰীলংকাৰ ৰাজধানী কি? এ আছে চাইগন, বি তিনকোমালি, চি কেন্ডি আৰু ডি কলম্বো। শুদ্ধ এনচাৰটো হ'ব ডি কলম্বো। 23 নম্বৰ প্ৰশ্নটো হ'ল তলত দিয়া কোনগৰাকী হ'ল ভাৰতৰত্ন গ্ৰহণ কৰা প্ৰথম মহিলা? এ সুচেতা কৃপালানি, বি ইন্দিৰা গান্ধী, চি লতা মংগেশকাৰ, ডি কল্পনা চাওলা। আৰু শুদ্ধ উত্তৰটো হ'ব বি ইন্দিৰা গান্ধী। 24 নম্বৰ প্ৰশ্নটো হ'ল দ্য ডিস্কভাৰী অফ ইণ্ডিয়া কিতাপখনৰ ৰচয়িতা কোন? এ আছে আৰ কে নাৰায়ণ, বি জৱাহৰলাল নেহৰু, চি ইন্দিৰা গান্ধী, ডি স্বামী শিৱানন্দ। শুদ্ধ উত্তৰটো হ'ব জৱাহৰলাল নেহৰু, বি। 25 নম্বৰ প্ৰশ্নটো আছে মহাকাশত অৱস্থান কৰা প্ৰথমজন মানৱ কোন আছিল? এ নীল আৰ্মষ্ট্ৰং, বি এডউইন অলড্ৰিন, চি ইউৰি গাগ্ৰিন, ডি ভেলেণ্টিনা টেৰেস্কোভা। শুদ্ধ এনচাৰটো হ'ব চি ইউৰি গাগ্ৰিন। 26 নম্বৰ প্ৰশ্নটো আছে শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক কোন আছিল? এ আছে গুৰু ৰামদাস, বি গুৰু গোবিন্দ সিং, চি গুৰু নানক দেৱ আৰু ডি আছে গুৰু টেগ বাহাদুৰ। শুদ্ধ উত্তৰটো হ'ব গুৰু নানক দেৱ, চি2। 28 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতৰ লৌহ মানৱ বুলি কাক জনা হয়? এ আছে চৰ্দাৰ বল্লভভাই পেটেল, বি আম্বেদকাৰ, চি দাদাভাই নৰজী, ডি মহাত্মা গান্ধী। শুদ্ধ উত্তৰটো হ'ব এ চৰ্দাৰ বল্লভভাই পেটেল। 28 নম্বৰ প্ৰশ্নটো আছে ভাৰতত শিক্ষক দিৱস কেতিয়া উদযাপন কৰা হয়? এ 1 মে', বি 5 ছেপ্টেম্বৰ, চি 14 নৱেম্বৰ, ডি 10 ডিচেম্বৰ। আৰু শুদ্ধ উত্তৰটো হ'ব বি 5 ছেপ্টেম্বৰ। 30 নম্বৰ প্ৰশ্নটো আছে বিশ্ব স্বাস্থ্য সংস্থা ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? এ আছে নিউয়ৰ্ক, বি ৱাশ্বিংটন ডিচি, চি জেনেভা, ডি পেৰিছ। আৰু শুদ্ধ উত্তৰটো হ'ব চি জেনেভা। 31 নম্বৰ প্ৰশ্নটো আছে ডেভিছ কাপ তলত দিয়া কোনবিধ ক্ৰীড়াৰ সৈতে জড়িত? এ ফুটবল, বি লন টেনিছ, চি বেডমিণ্টন, ডি হকী। আৰু শুদ্ধ উত্তৰটো হ'ব ডি হকী। 33 নম্বৰ প্ৰশ্নটো আছে শিখসকলৰ চনৰ মন্দিৰ ক'ত অৱস্থিত? এ আছে চণ্ডীগড়, বি জলন্ধৰ, চি লুধিয়ানা, ডি অমৃতসৰ। আৰু শুদ্ধ উত্তৰটো হ'ব ডি অমৃতসৰ। 34 নম্বৰ প্ৰশ্নটো আছে চেন্নাইৰ পুৰণা নাম কি আছিল? এ আছে কোচিন, বি চিলন, চি কুন্নুৰ, ডি মাদ্ৰাজ। আৰু শুদ্ধ উত্তৰটো হ'ব মাদ্ৰাজ। 35 নম্বৰ প্ৰশ্নটো আছে নামদফা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? এ আছে ছিকিম, বি অসম, চি অৰুণাচল প্ৰদেশ, ডি নাগালেণ্ড। আৰু শুদ্ধ উত্তৰটো হ'ব চি অৰুণাচল প্ৰদেশ। 36 নম্বৰ প্ৰশ্নটো আছে সৰ্বশেষজন মোগল সম্ৰাট কোন আছিল? এ আছে শ্বাহজাহান, বি ঔৰংগজেব, চি জাহাংগীৰ, ডি বাহাদুৰ শ্বাহ জাফৰ। আৰু শুদ্ধ উত্তৰটো হ'ব বাহাদুৰ শ্বাহ জাফৰ। 37 নম্বৰ প্ৰশ্নটো আছে মৌৰ্য বংশ কোনে স্থাপন কৰিছিল? এ চন্দ্ৰগুপ্ত মৌৰ্য, বি চন্দ্ৰগুপ্ত প্ৰথম, চি অশোক, ডি কনিষ্ক। আৰু শুদ্ধ উত্তৰটো হ'ব এ চন্দ্ৰগুপ্ত মৌৰ্য। 38 নম্বৰ প্ৰশ্নটো আছে কাৰ শাসনকালত চীনা পৰ্যটক হিউৱেন চাং ভাৰতলৈ আহিছিল? এ আছে হৰ্ষবৰ্ধন, বি বিক্ৰমাদিত্য, চি অশোক, ডি সমুদ্ৰগুপ্ত। আৰু শুদ্ধ উত্তৰটো হ'ব ডি সমুদ্ৰগুপ্ত। 39 নম্বৰ প্ৰশ্নটো আছে স্বাধীন ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী কোন আছিল? এ ৰাজেন্দ্ৰ প্ৰসাদ, বি জৱাহৰলাল নেহৰু, চি চৰ্দাৰ বল্লভভাই পেটেল, ডি জয়প্ৰকাশ নাৰায়ণ। আৰু শুদ্ধ উত্তৰটো হ'ব বি জৱাহৰলাল নেহৰু। 40 নম্বৰ প্ৰশ্নটো আছে পানিপথৰ প্ৰথম যুদ্ধত কোন জয়ী হৈছিল? এ আছে আকবৰ, বি বাবৰ, চি পৃথ্বীৰাজ চৌহান, চি ৰাণা প্ৰতাপ। আৰু শুদ্ধ উত্তৰটো হ'ব বি বাবৰ। বন্ধুসকল আজি মোৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল। আজি হৈ যোৱা DMEৰ চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ 20টা GK প্ৰশ্ন উত্তৰ দিবলৈ চেষ্টা কৰিলোঁ আৰু আপোনালোকে চাব ভিডিঅ'টো।